মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ তৃতীয় পাঠ পণ্ডিত আনন্দৰাম বৰুৱা এই পাঠটি আজি আমি আলোচনা কৰিম আৰু সকলোকে আদৰিছোঁ। এই ফটোখনলৈ মন দিয়াচোন। এইজন এজন মহান মনীষী, অসম মাতৃৰ সুযোগ্য সন্তান, অসম মাতৃৰ লগতে ভাৰতবৰ্ষৰ এজন সুযোগ্য সন্তান। তেওঁৰ প্ৰতিভা আৰু পাণ্ডিত্যৰে তেওঁ অতি কম বয়সতে তেওঁ গোটেই বিশ্বতে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। গতিকে এইজন মহান মনীষীৰ বিষয়ে আজি আমি পাঠটিত আলোচনা কৰিম। ইয়াৰ যিটো ব্ৰেকেটৰ ভিতৰত দফা আছে, কি আছে যে পৃথিৱীত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ আছে। অসম মাতৃৰ সুযোগ্য সন্তানসকলৰ ভিতৰত আনন্দৰাম বৰুৱা আছিল তেনেকুৱা এগৰাকী ব্যক্তি। কি আছে, আমাৰ পৃথিৱী অৰ্থাৎ আমাৰ গোটেই বিশ্বত এনে কিছুমান লোক আছে যিসকলে নিজৰ প্ৰতিভা আৰু পাণ্ডিত্যৰ বাবে চিৰস্মৰণীয় হৈ আছে। অৰ্থাৎ তেওঁলোকৰ নিজৰ প্ৰতিভা আৰু তেওঁলোকৰ পাণ্ডিতালি, তেওঁলোকৰ অসাধাৰণ গুণ, এইবিলাক তেওঁলোকে কিহৰ মাজেৰে প্ৰকাশ কৰিছে? পৃথিৱীখনত নিজৰ দক্ষতাৰে, নিজৰ পাণ্ডিত্যৰে, নিজৰ প্ৰতিভাৰে। আৰু আমাৰ অসম মাতৃৰ ভালেকেইজন সুযোগ্য সন্তান আছে, অসম গৌৰৱ আছে। তাৰ ভিতৰত আনন্দৰাম বৰুৱাও এজন তেনেকুৱা ব্যক্তি। তেখেতে সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল। কি সাহিত্য? সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত আছিল। অৰ্থাৎ সংস্কৃত বিষয়টোত তেওঁ এজন পণ্ডিত আছিল। সংস্কৃত চৰ্চাৰ জৰিয়তে অতি চুটি জীৱনকালত তেখেতে বিশ্ব সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। আৰু এই সংস্কৃত বিষয়টোৰ ওপৰত চৰ্চা কৰি তাত পাণ্ডিত্য লাভ কৰি তেওঁ অতি কম সময়তে, অৰ্থাৎ তেওঁৰ জীৱনটো দীৰ্ঘদিনীয়া নাছিল, তেওঁৰ জীৱনকাল চুটি আছিল। আৰু এই চুটি জীৱনকালতে তেওঁ সংস্কৃতৰ জৰিয়তে গোটেই বিশ্বলৈ, অকল অসম ভাৰত নহয়, গোটেই বিশ্ব সাহিত্যলৈ তেওঁ বিশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। এই পাঠটোত আমি তেখেতৰ পাণ্ডিত্যৰ চভু আভাস পাম। তেওঁৰ পাণ্ডিত্যৰ কথা ক'লে শেষ নহয়। গতিকে ইয়াত এই পাঠটোত অকণমান তেওঁৰ পাণ্ডিত্যৰ চমু বিৱৰণ আগবঢ়োৱা হৈছে আৰু সেইখিনি আজি আমি আলোচনা কৰিম। ইয়াত দিছে 1870 চন। 1870 চনত অসমৰ এজন মেধা সম্পন্ন যুৱকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ, যাক ইংৰাজীত কোৱা হয় ICS, প্ৰশাসনিক সেৱা আৰু ICSৰ ফুল মিনিংটো তোমালোকে জানানে? ICS মানে হৈছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, আৰু অসমীয়াত কোৱা হয় তাক ভাৰতীয় প্ৰশাসনিক সেৱা। গতিকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল 1870 চনত। 1870 চনত মেধা মানে নিশ্চয় জানা সকলোকে, তীক্ষ্ণ বুদ্ধিসম্পন্ন, চোকা। গতিকে এই মেধা ছাত্ৰজনে 1870 চনত ICS পৰীক্ষা অৰ্থাৎ ভাৰতীয় প্ৰশাসনিক সেৱাত সুখ্যাতিৰে মানে যশস্যাৰে অৱতীৰ্ণ হৈছিল। কিন্তু উত্তীৰ্ণ হৈও তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। কিন্তু উত্তীৰ্ণ হোৱাৰ পিছতো কি হৈছিল? তেওঁৰ স্বীকৃতি, অৰ্থাৎ স্বীকৃতি মানে তেওঁক যিখিনি মানে মানদণ্ড দিয়া হ'ব তাৰ বাবে তেওঁক ৰখাই থৈছিল। কিহৰ বাবে ৰখাই থৈছিল? কাৰণ এই পৰীক্ষাত উত্তীৰ্ণ বুলি ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন, যুৱকজনৰ সেই বয়স হোৱা নাছিল। এই পৰীক্ষা অৰ্থাৎ ICS পৰীক্ষাত যিখিনি বয়স লাগে চাকৰিটো কৰিবলৈ, তাৰ বাবে তেওঁৰ বয়স হোৱা নাছিল। তথাপি তেওঁ কম বয়সতে এই পৰীক্ষাটি পাছ কৰিছিল। ন্যূনতম মানে হৈছে যিটো একেবাৰে কম। আৰু এই লৈ বিলাতৰ পাৰ্লামেণ্ট নহয় দিয়া, এইটো হ'ব পাৰ্লিয়ামেণ্ট। এই লৈ বিলাতৰ পাৰ্লিয়ামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল। তুমুল মানে হৈছে তয়াময়া ৰণ, মানে এতিয়া ৰণ নহয়, বিতৰ্ক, এইটো মৌখিক বিতৰ্ক। অৰ্থাৎ
তৰ্কৰ সৃষ্টি হৈছিল, তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু ক'ত হৈছিল? বিলাতৰ পাৰ্লিয়ামেণ্টত। এইটো পাৰ্লামেণ্ট নহয়। তেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সন্মানীয় এগৰাকী সদস্য মিষ্টাৰ গ্ৰেণ্ডাফে পাৰ্লিয়ামেণ্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি দৰ্শাইছিল। আৰু তেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এগৰাকী সন্মানীয় সদস্য, তেওঁৰ নাম আছিল মিষ্টাৰ গ্ৰেণ্ডাফ। তেখেতে কি কৰিছিল? পাৰ্লিয়ামেণ্টক বুজাবলৈ চেষ্টা কৰিছিল যুক্তিৰে, যে কি আছিল যুক্তিখিনি? যে আমি এই সিদ্ধান্তত উপনীত হওঁতে ICS পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যক লৈহে কাণ দিছোঁ। মই ICS মানে কৈছোঁ তোমালোকক যে ভাৰতীয় প্ৰশাসনিক সেৱা। গতিকে সেই ব্যক্তিজনে, যিজন মানে পাৰ্লিয়ামেণ্ট মানে তোমালোকে জানা নিশ্চয়, সংসদ। গতিকে পাৰ্লিয়ামেণ্টৰ অৰ্থাৎ সংসদৰ সেই সদস্যগৰাকীয়ে, যাৰ নাম আছিল মিষ্টাৰ গ্ৰেণ্ডাফ, তেওঁ সংসদক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যুক্তিৰে, যে আমি কি কৰিছোঁ? যে আমি ICS পৰীক্ষাৰ ভিতৰুৱা নিয়মাৱলীৰ ওপৰতহে বেছি গুৰুত্ব দিছোঁ। তাৰপিছৰ লাইনটো আছে যে যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্ৰতিযোগিতাৰ মাজেৰে সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্ৰতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ। অৰ্থাৎ সেই মানুহজনৰ আনন্দৰাম বৰুৱাৰ যিটো মানে তেওঁৰ কৃতিত তেওঁ আপ্লুত হৈছিল। আৰু তেতিয়া তেওঁ সংসদত এই কথাষাৰ উত্থাপন কৰিছিল যুক্তিৰে, যে আমি ICS পৰীক্ষাৰ যিখিনি নিয়মাৱলী তাতহে আমি অধিক গুৰুত্ব দিছোঁ। কিন্তু যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা ইমান দূৰৰ পৰা বিলাতলৈ আহিছে, সুখ্যাতিৰে পৰীক্ষাত পাছ কৰিছে। গতিকে তেনেজন ছাত্ৰ এজনক কেৱল বয়সৰ বাবে আমি যদি তেওঁক সুখ্যাতিটো নিদিওঁ, তেতিয়াহ'লে আমি তেওঁৰ ক্ষেত্ৰত এক প্ৰকাৰ অন্যায়ে কৰা হ'ব, আৰু আমি এই কামটো কৰা উচিত নহ'ব। এইদৰে মহামতী মিষ্টাৰ গ্ৰেণ্ডাফেৰ মহানুভৱতাৰ ফলতে এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনেই হ'ল আনন্দৰাম বৰুৱা। আৰু এই ক্ষেত্ৰত তেওঁক মহামতী বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁ ইমান সুন্দৰ চিন্তা কৰিছে এজন যুৱক, যি নেকি ইমান দূৰৰ পৰা গৈ ICSৰ নিচিনা এটা পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। গতিকে তেওঁক ৰখাই থোৱাটো ভাল নহ'ব বুলি তেওঁ নিজৰ যুক্তি উত্থাপন কৰি তেওঁৰ কথাষাৰ সংসদত মনাই লৈছিল। আৰু যাৰ ফলত এই মেধাৱী যুৱকজন আনন্দৰাম বৰুৱা কি হৈছিল? এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰিছিল। আৰু সেই মেধাৱী যুৱকজনেই হৈছে আমাৰ কোন? আনন্দৰাম বৰুৱা।